গতিকে বন্ধুসকল মন্দিৰত থাকিলে এটাই সেই যে ভাগস্বৰ নালাগে। গতিকে তো ওকে, আজি হৈছে ব্লক নম্বৰ 3 অৰ্থাৎ আজি মন্দিৰ 3 নম্বৰ দিন, আমাৰ মন্দিৰ ঘূৰা 3 নম্বৰ দিন। গতিকে আমাৰ জাৰ্ণিটো 3 নম্বৰ দিন আজি। গতিকে আজি যাম, মই কি ভাবিছিলোঁ যে প্ৰথম দিনা গ'লোঁ 10 তাৰিখে গ'লোঁ আমি শিলগুৰি থালেশ্বৰ মন্দিৰক। তাৰপিছত গ'লোঁ হাজোৰ মাধৱ মন্দিৰ 11 তাৰিখে হাজোৰ মাধৱ মন্দিৰ আৰু কেদাৰ মন্দিৰটো আপোনালোকক দেখুৱালোঁ ব্লক 2ত। গতিকে ব্লগ আজি 3 নম্বৰ ব্লগত আজি দেখুৱাম। যিহেতু মই শুৱালকুছিৰে, গতিকে শুৱালকুছিৰ কাষৰ গাঁৱৰ, গতিকে মই ভাবিলোঁ শুৱালকুছিৰ যদি মন্দিৰটো নেদেখাওঁ, শুৱালকুছিৰ যদি মন্দিৰ এটা নেদেখাওঁ কথাটো অলপ বেলেগ হ'ব। অলপ বেলেগ নহয়, বহুত বেলেগ হ'ব। গতিকে সেইকাৰণে মই আজি যাম শুৱালকুছিৰ সিদ্ধেশ্বৰ মন্দিৰত। শুৱালকুছি আজি সিদ্ধেশ্বৰ মন্দিৰত ব্লক 3ত দেখা পাম। গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি চাইকেল লৈ যাম সিদ্ধেশ্বৰ মন্দিৰত। গতিকে আজি উপায় নাই, আজি মই একালাহে, তথাপি একো নাই, একালা হ'লেও যাম। জাপ তাক তৰুংগা নেই, তাপ তাক চৰুংগা নেই। গতিকে মোৰ লগত আহি থাকক। সিদ্ধেশ্বৰ মন্দিৰত শুৱালকুছি বেছি দূৰ নহয় আমাৰ ইয়াৰ পৰা। গতিকে আহি থাকক, চাই থাকক ৰিংকুজ ব্লগ। আহি পালোঁ দিয়ক শ্ৰীমন্ত শংকৰদেৱ সংঘ অৰ্থাৎ দেৱালয়। তো বন্ধুসকল আহি পালোঁ শুৱালকুছিৰ সিদ্ধেশ্বৰ দেৱালয়। চাই লওক, এয়া হৈছে শুৱালকুছিৰ সিদ্ধেশ্বৰ দেৱালয়। গতিকে আহি পালোঁ। গতিকে ভিতৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাই লৈছোঁ, চাই থাকক। তো সেৱা চেৱা কৰা শেষ, সেৱা চেৱা কৰিলোঁ অলপ। এতিয়া আমি চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখুৱাই লৈছোঁ আগত দিহা। গতিকে এইটো হৈছে মুকুট, মেইন মুকুট, চাই লওক। এইটো মেইন মুকুট। এই মন্দিৰটো প্ৰায় 500 বছৰ পুৰণি মন্দিৰ। গতিকে এইটো ইতিহাসৰ পুৰণি মন্দিৰ, প্ৰায় 500 বছৰ। গতিকে আগত দেখি যাওঁ, আপোনালোকক ঠাইখিনি দেখুৱাই দিছোঁ, চাই থাকিব। তো বন্ধুসকল এতিয়া আমি আছোঁ ভিতৰত এটা বেলেগ মন্দিৰত। গতিকে এই মন্দিৰটোতে, গতিকে এটা বেলেগ দুৱাৰ। গতিকে আমি অলপ সেৱা চেৱা কৰি লওঁ। চাওক, এইটো সিদ্ধেশ্বৰ দেৱালয়ৰ ভিতৰৰ মই পৰিৱেশ। সেৱা চেৱা কৰি লওঁ, তাৰপিছত কথা পাতি আছোঁ। তো বন্ধুসকল এতিয়া আমি আহি সিদ্ধেশ্বৰ দেৱালয়ত অলপ সেৱা চেৱা কৰি আহিলোঁ। গতিকে আৰু এটা মন্দিৰ দেখা, হাতী সত্ৰ। গতিকে হাতী সত্ৰৰ মন্দিৰটো অলপ দেখুৱাই লৈছোঁ পৰিৱেশটো। গতিকে ইয়াৰ কাষতে আছে সিদ্ধেশ্বৰ দেৱালয়। গতিকে হাতী সত্ৰৰ মন্দিৰটো অলপ সেৱা চেৱা কৰি লওঁ। গতিকে আপোনালোকৰ জেগাখিনি দেখুৱাই লওঁ। গতিকে ব্লগ 3টো এতিয়ালৈকে শেষ হোৱা নাই, চাই থাকক, কণ্টিনিউ চলি আছে। গতিকে এইটো হৈছে হাতী সত্ৰ, হাতী সত্ৰ মন্দিৰ। গতিকে হাতী সত্ৰ মন্দিৰ আমি আহিছোঁ অলপ চাবলৈ। গতিকে ইয়াতো অলপ সেৱা চেৱা কৰি লওঁ, জেগাখিনি দেখুৱাই লওঁ। গতিকে চাই থাকক। গতিকে বন্ধুসকল আহিলোঁ হাতী সত্ৰৰ মাজমজিয়াত, চাই লওক। আছে হাতী সত্ৰৰ মাজমজিয়া দৃশ্য, খুব ধুনীয়া মন্দিৰ। গতিকে আজি মানুহ চানুহ বাৰু নাই ইয়াত, তথাপি একো নাই। ইয়াত হোলী ধুমধামেৰে হয়। গতিকে এই মন্দিৰটোত হোলী ধুমধামেৰে হয়। এইটো হৈছে শুৱালকুছিৰ হাতী সত্ৰ মন্দিৰ। অলপ আগতে চালে সিদ্ধেশ্বৰ দেৱালয়, চাই লওক। এইটো মূল মুকুট হাতী সত্ৰ মন্দিৰটোৰ। গতিকে আগত দি যাই আছোঁ আমি, চাৰিওফালখিনি দেখুৱাই লওঁ। খুব ধুনীয়া মন্দিৰ, সঁচাকৈ ভাল লাগিছে ইয়াত আহি। এই জেগাখিনি ভাল, গতিকে চাই লওক। গতিকে বন্ধুসকল মন্দিৰত থাকিলে এটাই সেই যে ভাগস্বৰ নালাগে। গতিকে যিমান দূৰ খোজকাঢ়িলেও একো নহয় মন্দিৰগিলাক। গতিকে সঁচাকৈ খুব ধুনীয়া মন্দিৰ আমাৰ শুৱালকুছিতো আছে। গতিকে তেনে নহয় যে বেলেগ বেলেগ জেগাত আছে, শুৱালকুছিতো বঢ়িয়া বঢ়িয়া মন্দিৰ আছে। মন্দিৰ হওক, দেৱালয় হওক, একে কথা। গতিকে ইয়াত আহিলে অলপ শান্তি লাগে, মনটো ভাল লাগে, ফ্ৰেছ লাগে মনটো। গতিকে আপোনালোকেও মন্দিৰলৈ আহিব সময়ত, সপ্তাহত ৰবিবাৰ হ'লেও আহিব। গতিকে সপ্তাহত এদিন হ'লে মন্দিৰলৈ আহিলে, ঘূৰি থাকিলে ৰাইজৰ মন্দিৰ হওক বা কাষৰে ভাল ভাল মন্দিৰ হওক, কিবা জেগাখিনি ভাল লাগে আহি পেলাই। গতিকে মনটো অলপ ফ্ৰেছ হয়।
আছিল সৰু এটা ব্লগ সিদ্ধেশ্বৰ দেৱালয় আৰু আমাৰ হাতীসত্ৰ মন্দিৰ শ্ৰী শ্ৰী ঈশ্বৰ হাতীসত্ৰ মন্দিৰটো আপোনালোকক দেখুৱালোঁ। গতিকে ব্লগ থ্ৰীটো কেনে পাইছে ক'ব আৰু তলত কমেণ্টত ক'ব যে আজি ব্লগ থ্ৰীটো কেনে পালে, তলত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আৰু ভিডিঅ'টো যদি ভাল পায় ভিডিঅ'টো এটা লাইক কৰিব আৰু নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয়কৈ নাপাহৰিব। গতিকে আজিলৈ ধন্যবাদ, বাই বাই, টেক কেয়াৰ, গুড বাই।